নমস্কাৰ বন্ধুসকল, আপোনালোকক পোনপ্ৰথমে আছামিজ অল ইন অল ইউটিউব চেনেলটিৰ তৰফৰ পৰা ৱেলকাম জনাইছোঁ। আজি আপোনালোকক মই দেখুৱাম কেনেকৈ আধাৰ কাৰ্ড কেনেকৈ নিজৰ ফোনত এপ্লাই কৰিব পাৰি। মই আপোনালোকক দেখুৱাম কেনেকৈ আধাৰ কাৰ্ড আপোনালোকে এপ্লাই কৰিব পাৰিব, তাক দেখুৱাম মই আপোনালোকক আজি। ইতিমধ্যে NRC কাম সম্পূৰ্ণ হৈ উঠিছে অসমত। তাৰপিছত এতিয়া আপুনি আধাৰ কাৰ্ড কেনেকৈ প্ৰস্তুত কৰিব লাগিব, আধাৰ প্ৰক্ৰিয়াটো কেনেকৈ ফোনতে এপ্লাই কৰিব পাৰি, কেনেকৈ পাৰি, সেই প্ৰক্ৰিয়াটো মই আজি আপোনালোকক দেখুৱাম। আৰু যদি এনেকুৱা ধৰণৰ ভিডিঅ' যদি চাব বিচাৰে আপোনালোকে, তেন্তে প্লিজ মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব। যদি ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব, প্লিজ কমেণ্ট দিব। তো মই এতিয়া আহিছোঁ আপোনালোকক কেনেকৈ নিজৰ ফোনত এপ্লাই কৰিব পাৰি সেইটো মই আপোনালোকক আজি দেখুৱাম। মোৰ ফোনতে হৈ আছে, এতিয়া মই মোৰ ফোনতে দেখুৱাই দিম আপোনালোকক। তো আপোনালোকে মোৰ ইয়াত লিখা আছিলে, সেই গতিকে মই বিশেষ টাইপ কৰিবলগীয়া হোৱা নাই। মোৰ আধাৰ কাৰ্ড এপ্লাই অনলাইন মই চাৰ্চ কৰিছোঁ। চাৰ্চ কৰাৰ লগে লগে আহিছে, ওপৰতে আহিব এইটো UIDAI অফিচিয়েল ৱেবছাইট। তাত মই ক্লিক কৰিলোঁ। তাত ক্লিক কৰাৰ লগে লগে তেওঁলোকৰ ছাইটখিনি খোল খাব। ইয়াত আধাৰ কাৰ্ডৰ বিভিন্ন ধৰণৰ প্ৰক্ৰিয়াসমূহৰ বিষয়ে আমি দেখুৱাইছোঁ আপোনালোকক। ইয়াত আছে আধাৰ কাৰ্ড এনৰোলমেণ্ট, আধাৰ কাৰ্ড আপডেট আৰু আধাৰ কাৰ্ড ছাৰ্ভিচ। ইয়াত আমি প্ৰথম যাব লাগিব আধাৰ কাৰ্ড এনৰোলমেণ্ট। আধাৰ কাৰ্ড এনৰোলমেণ্টত গৈ আপুনি এনৰোলমেণ্ট এণ্ড আপডেট কণ্টেক্টছ এণ্ড বেংক এণ্ড পোষ্ট অফিচ, তাত আমি ক্লিক কৰিলোঁ। তাত ক্লিক কৰাৰ লগে লগে আহিব আপোনালোকৰ চাৰ্টখন আহিব। তাত বায়'ডাটাটো আহিব, মানে বায়'ডাটা নহয়, যে তেওঁলোক কিছুমান ডাটা আহিব। সেই ডাটাখিনি দিব লাগিব আমি। এই ডাটাখিনিত আছে আমি ষ্টেট, ডিষ্ট্ৰিক্ট, ছাব ডিষ্ট্ৰিক্ট, VTC, ভিলেজ, টাউন, চিটি আহিব। তো আমি এয়া চিলেক্ট কৰিছোঁ। আমি যিহেতু আছাম, আমাৰ ষ্টেট আছামত আমি চিলেক্ট কৰিলোঁ। ডিষ্ট্ৰিক্ট আমি চিলেক্ট কৰিব লাগে। ডিষ্ট্ৰিক্ট যিহেতু মোৰ শিৱসাগৰ, তো মই দেখুৱাইছোঁ শিৱসাগৰ দেখুৱাইছোঁ। আপোনাৰ ছাব ডিষ্ট্ৰিক্ট আপোনাৰ নাজিৰা আছে, ইয়াত শিৱসাগৰ আছে। মোৰ যিহেতু শিৱসাগৰ চাব, কিন্তু মই শিৱসাগৰত চাৰ্চ কৰিছোঁ। তো ইয়াত শিৱসাগৰে আছে। ইয়াত কোড আহে, এই কোডটো যে আহিছে চবত বেলেগ ভিন্ন ধৰণৰ আহিব। তো এই কোডটো আপুনি ইয়াত টাইপ কৰিব লাগিব। মোৰ যিমতে আহিছে মই সেই টাইপ কৰি দিছোঁ ইয়াত। তাৰপাছত আপুনি চাৰ্চ কৰিব লাগিব। চাৰ্চ কৰাৰ লগে লগে আপোনাৰ আহিব বেংক ৰেজিষ্টাৰ নেম, ক'ত ৰেজিষ্টাৰ হৈছে আপোনাৰ আহিব। আপুনি ক'ত কণ্টেক্ট চামাৰি, তেওঁলোকক ক'ত লগ কৰিব লাগিব, কণ্টেক্ট পাৰ্চন কোনজন পাৰ্চন লগ কৰিব লাগিব, সেই বিষয়ে দিয়া থাকিব। ক'ত লগ কৰিব লাগিব সেইবোৰ দিয়া আছে ইয়াত সম্পূৰ্ণ, আপোনালোকে চাব। বিশেষ ইয়াত দিয়া আছে। ইয়াত দিয়া আছে ক'ত ক'ত লগ কৰিব লাগিব, সেইসমূহ দিয়া আছে। কোন বেংকত লগ কৰিব লাগিব, ক'ত লগ কৰিব লাগিব দিয়া আছে। আৰু যোনজন মানুহ লগ কৰিব লাগিব সেইসকলৰ বিষয়েও দিয়া আছে। ইয়াত দিয়া আছে কিৰণ গগৈ, তেনেদৰে জ্ঞানজ্যোতি
শইকীয়া এনেদৰে বিভিন্ন ধৰণৰ লিখা আছে। আৰু আপোনাৰ ৰেজিষ্টাৰ ডে লাষ্ট আপডেট আপুনি কেতিয়া দিছিলে সেই বিষয়ে আপুনি তালিকাটো পাব। আৰু ইয়াত বিশেষ আপুনি কৰিবলগীয়া বিশেষ কাম নাই, বিশেষ মানে জটিলতাৰ সন্মুখীন নহয়, যিহেতু যোনজন ব্যক্তিক আপুনি ইয়াত নাম দিয়া আছে তেওঁলোকক লগ কৰিবলৈ তেওঁলোকৰ এগেইনষ্টত তেওঁলোকৰ মেপ দিয়া আছে, তেওঁলোকৰ লোকেশ্যনটো দিয়া আছে। তেওঁলোকৰ লোকেশ্যন মতে নিজৰ মেপত গৈ আপুনি সেইসমূহৰ বিষয়ে তেওঁলোকৰ লোকেশ্যনটো ট্ৰেক কৰি লোকেশ্যনটো ক'ত হ'ব, ক'ত থাকিব সেই বিষয়ে আপোনাৰ এই লোকেশ্যনত দিয়া আছে। তো সেই মানুহজনক যোনজনৰ নাম দিয়া আছিলে সেই পাৰ্চনজনক আপুনি লগ কৰি ল'ব। আৰু সেই মানুহজনে আপোনালোকক কিছুমান প্ৰুফ বিচাৰিব, কিছুমান প্ৰুফ, কিছুমান প্ৰমাণ পত্ৰ নথি পত্ৰ বিচাৰিব। সেই নথি পত্ৰসমূহ জমা দিয়াৰ পিছতে তেওঁলোকে ভেৰিফিকেশ্যন কৰিব। তেওঁলোকে ভেৰিফিকেশ্যন কৰাৰ পিছত যদি আপোনাৰ শুদ্ধ হয় তেনেহ'লে 3-4 দিনৰ ভিতৰত আপুনি আধাৰ কাৰ্ড সংগ্ৰহ কৰিব পাৰিব। এইদৰে আধাৰ কাৰ্ডটো আপোনালোকে মোবাইলতে এপ্লাই কৰিব পাৰিব। প্ৰথম পৰ্যায় এপ্লাই কৰিব পাৰিব। প্ৰথম পৰ্যায় যিটো কৰিবলগীয়া কাম, যোনজন পাৰ্চনত বিশেষ অসুবিধা নহয়, এই প্ৰচেছটো কৰাৰ পিছত বেছি অসুবিধা নহয়। সেই পাৰ্চনজন লগ কৰাৰ পিছত কিছুমান প্ৰুফ বিচাৰিব। সেই প্ৰুফখিনি দিয়াৰ পিছত হয়তো আপোনালোকৰ এই আধাৰ কাৰ্ড প্ৰস্তুত কৰাত, আধাৰ কাৰ্ড বনোৱাত আপোনালোকৰ সুবিধা হ'ব। যদি বিশেষ সুবিধা হ'ব। তো মই ভাবোঁ আপোনালোকৰ এই ভিডিঅ'টো চাই উপকৃত হৈছে। যদি আপোনালোকে এই ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। কিন্তু প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। প্লিজ ছাবস্ক্ৰাইব দিছ চেনেল। তো এনেকুৱা ধৰণৰ কিছুমান ভিডিঅ' আপোনালোকক বনাই দেখুৱাবৰ বাবে আপোনালোকে মোক সহায় সহযোগিতা কৰক। কিন্তু প্লিজ ছাবস্ক্ৰাইব দিছ চেনেল। থেংক ইউ।